Some kira bhankar najikira. Nekyor puki all are welcome you. মই সৰজ আৰু আপোনালোকে চাই আছে যে যাব আজি ৰাতিপুৱাই মই ওলাই আহিলোঁ এটা মিছন পালে খাম নাপালে আকৌ ঘৰলৈ ঘূৰি গুচি যাম আৰু মই গৈ পাওঁ মানে আমাৰ ৰাইজে মিছন আৰম্ভ কৰি দিলে ইমান ৰাতিপুৱা গৈছোঁ যদিও অলপ দেৰিয়ে হৈ গৈছিলগৈ আৰু অলপ সোনকালে আহিব লাগিছিল এয়া আমাৰ পকৰ ককায়েক মাধুৰ্য প্ৰতিম বৰা মই গৈ পোৱা দেৰি হোৱাৰ কাৰণে মুখ সুফন্দাই বহি আছে আচ্ছা পকু এইজনী হৈছে আমাৰ চবৰে মৰমৰ পকু মাধুৰ্যৰ ভনীয়েক মই আহি পাওঁতে গালি পাৰিবলৈ দৌৰি গৈছোঁ মাধুৰ্য আৰু মই মিলি আজিৰ পৰা 2 বছৰ আগতে এই ফিচাৰীটো খন্দাইছিলোঁ আমাৰ সপোনৰ ফিচাৰীটো ভাবিলোঁ সময় থাকোঁতে বিহুৰ আগতে যিহেতু মাঘ বিহু আহি আছে মাছখিনি ধৰিবলৈ যাওক এইটো বয়সত জ'চটোও থাকে আৰু হাততে 2 টকামান পইচাও আছিলে তাতে ইউটিউবত আমাৰ বিবেক দা আৰু সন্দীপ দাৰ মটিভেশ্যনেল ভিডিঅ' চাই প্ৰায় বিঘামান মাটিত ফিচাৰীটো খান্দি দিলোঁ একো নভবা নিচিনাকৈ বাকীখিনি এতিয়া ভগৱানৰ ওপৰত আৰু 3-4 ঘণ্টামান ৱেইট কৰাৰ পাছতো পানী নুশুকালে দেখোন অলপ দেৰি পিছত ক'ৰবাত ফটা স্পীকাৰত কোনোবাই গান বজোৱাৰ নিচিনা শুনিলোঁ তাৰপিছত ভালকৈ কাণ পাতি শুনিলতহে গম পাইছোঁ যে মোৰ পেটটোৱে মাতি আছে ৰাতিপুৱা ঘৰত একো খাই অহা নাছিলোঁ সেইটো কাৰণে মাধুৰ্যই খোৱাৰ ব্যৱস্থা কৰিলে ফিচাৰীৰ পাৰতে সানি দিয়া ভালকৈ কেঁচা বুট জলকীয়া নিমখ আৰু পিঁয়াজ এইটা কিন্তু ভাল বস্তু দিলে দেই টাইমত হয় না কি কৰি আছা তুমি ৰাতিপুৱা ভাই কৰি আছা তুমি এনেকৈ মই ভাই লৈ গ'লে চাবা আকৌ বুটৰ পাছত এইবাৰ ওলালে ৰবাব টেঙা ইফালে ওপৰত ৰ'দ মজা টেঙা মানে হা এই খাই মজা টেঙা ভাল খালি বনাইছে কোনে টেঙাটো তুমি বনোৱা নাই টেঙাটো কোনে বনাইছে ভগৱানেও নাজানে বুটটো মিক্স কৰিলে ভাল লাগিব বমিয়ে মানে টেঙা আমি খাম নে আপোনালোকে খাব ৰক্তপান গৈছে এতিয়া টেঙাত দিয়া জ্বলাই এজনৰ পেটৰ পৰা মাথাত ধৰিলেগৈ টেঙাৰ পাছতে এইবাৰ বনভোজৰ আয়োজন কিন্তু পাছতে মনত পৰিছে যে ফিচাৰীত মাছ থাকোঁতে আমি বন্ধাকবি ভাজি আছোঁ সেইজন হৈছে আমাৰ মাইনাদা যোনে বোকা পানীৰ তলৰো মাছ দেখা পায় ক্ৰিছত ধৰা নিচিনাকৈ ধৰিছে একদম কি মাছ এইটো হাতত চুঙ আৰু মুখত 1000 টকীয়া হাঁহি আগতে বনাই থোৱা গৰম দাইলতে দি দিলে জীয়াই যে জীয়াই যে দাইলত মাছ দি দিছে একদম পুৰা কেঁচা মাছ দি দিছে দাইলত মাছৰ চাইজ হৈছে এইটো আৰু মানুহ কেইটা আছে 8টা মান হ'ব নি 8টা মানুহৰ কাৰণে এইটো মাছ হাৰ্ডিডালো বিচাৰি নোপোৱা Some kira bhankar najikira. Nekyor puki all are welcome you.
তাৰমানে বুজি পাই চাগে লগৰটো ধৰি আনিলে মাছ এটা অকলে ভাজিবলৈ বেয়া পালেতো মাছৰ পিঠা বনাইছে আমাৰ মাষ্টাৰ চেফে খানা হৈ গ'ল আমাৰ ভাত ঘুটনি মৰা মাছৰ দাইল আৰু এয়া ভাজি ইমান দেৰি খোৱা বোৱা কৰি থাকোঁতে পাহৰি থাকিলোঁ যে আমি মাছ ধৰিবলৈ আহিছিলোঁ মাছ ধৰা চাবলৈ অহা অডিয়েঞ্চ দেখিহে মনত পৰিছে যে আমাৰ মাছ ধৰিবলৈ আছেই লৰালৰিকৈ খোৱা বোৱা কৰি আকৌ মেচিন ষ্টাৰ্ট দিলোঁ এইবাৰ কিন্তু ৰোৱাত নাই পানী সিঁচি থাকোঁতেই গধূলি 7টা বাজিলে এনেই দেৰি হৈছে তাতে আকৌ মেচিনৰ কিবা প্ৰব্লেম হ'ল পানী নচনা হ'ল ৰাতি আলোচনাহে হ'ল কিন্তু মেচিন বিচাৰি নাপালোঁ আৰু কৈছোঁহে আগতে এনেকুৱা বয়সত জচটো বেছি থাকে লাহনি মাৰি আহিছে দিলোঁ ফিচাৰী লাগি যাম গোটেইকেইটা হয় নাই এতিয়াহে মাছ ধৰা মানুহ নিচিনা লাগিছে চব এনেকুৱাতে আৰম্ভ হ'ল আমাৰ ভোটৰ মই মেয়ৰ কমাই আছো কবিতা তই লুৱাটো আহিছিলি বাৰু মোৰ নাই আহা তহঁতে লৈ খেলি লমাই দে বোলো আমাৰো মাৰ ঘৰত আছে বেয়া জেগা আমি নাহো ঐ সেইদিনা পুখুৰী যাবি নাই শুই আছে বাঘ চাঘ ওলাই নে কি মাছটো ধৰি মানে তাত তেলটো ভৰাই ধৰি ধৰি কাটি পেলাই দিবি তেলটো উঠাই দিবি ডেৰটা বাজিলে চব শুই দিলে লাইট লগালা কেন হ'ব লাইটটো কেন লগাই মাছ হিচাপ কৃষ্ণ আছিলে চব ভাল হ'ব এতিয়া 8টা মানে 8টা শুইলে মই শুইলো মই পুৰা হেৰি হিচাপ বেছি কেলা সেইটো বোলে পইচা দিয়া কথা আছে ন মই পইচা দিছো না মই মাছ পৰা কোনোবা ধৰি মই জানো দুজে খাই পেলাব মই পুখুৰী পাৰ পাই ঘূৰি ফুৰিছো এনেকুৱা দিন জুই চলা নাইকিয়া হ'ল ৰাতিপুৱা 3টা বজাত মাছ ধৰিব নামি বেলা থাকে চেঁচাটো মৰি যাব মানুহ মই কেলা অঙঠা পালে গোবৰ বিচাৰি ঘূৰি ফুৰিছে গোবৰ গোটেই নৈ কাষে গোবৰ বিচাৰি চালোগৈ নাপালোঁ গুচি আহিলে নাপাই পেলাই আকৌ এই ভলুকা বাঁহ এজোপা আছে নৈ কাষলে সেইজোপা মেৰমেৰকৈ ভাঙি আছে সেইজোপা গুলে গ'লো গোবৰ নাপালোঁ মেৰমেৰকৈ ভাঙি দিব কেলে ভাঙি আছে কেলে আৰু ইমান গুচি আহিলোঁ কেলা ভাঙি থাক আকৌ সহ্য কাৰণে কেলা কিহে ভাঙিছে মোৰ চাবলৈও মন গৈছে 2টা বাজিলে ভাঙিয়ে আছে না মই বহি আছোঁ দুটা অসহ্য হৈ পেলাই এনে কেলা কি বস্তু চাওঁ কেলা কি হেনো ভাঙি আছে আকৌ মই যিমান ওচৰ যাবা সিমানে ভাঙে মাছ বা বোলো কমা আছে সন্দেহ হৈছে আকৌ কেউ পিনে 5 প্লেট 10টা মাছ নাই কেলা বাঘ চাঘ একো নাই বাঁচ বাঘ বোলে চাপি মই ভয় কৰা গৈ আছোঁ বাঁচ বাঘ নাই না পকা চুলি বুঢ়া এটা বৈ আছে নহয় বাঁচ বাঘ মই গোবৰ নবৈ লাহেকৈ তাৰফালেকে টচটো মাৰি মোকে পাছফালে বেক মাৰি মাৰি আহিছে তই তোবাকে তাক মই মুখতে আহি পেলাই যোৱা লাগি ইহঁতে উঠিছে পিছা এই বাঁচ বাঘ গ'লে কিন্তু মই কালি নাথাকোঁ ইয়াত তহঁতে কিন্তু ভুলনি যাবি দেই কম যাতে মানুহে ভচাই মুজিব নকওঁ মানে কৈ থৈ আহিছোঁ মই ৰাতিপুৱা লাহেকৈ তহঁতে মাছ এটা মই শুওঁগৈ মই শুই দিলোঁ মাছ হৈছে 3টা বজাত নামিছোঁ পুখুৰীত মই সেই জানা ই যেতিয়া ৰখিলে আজি মানুহ নিলেও নি মাছ নিলে হ'ল এনেই মাছ নাই আমাৰ ফিচাৰীটোৰ ছাইডতে আছিলে এখন ডাঙৰ হাবি হাবিখনত বহুত শিয়াল আছে আৰু নতুনকৈ এড হৈছে এজনী বাঘ আৰু কেইটামান পোৱালি তাতে পুমহীয়া হাড় কোপোৱা ঠাণ্ডা গাত কাপোৰ নাই ওপৰৰ পৰা কুঁৱলী আৰু তলত ফিচাৰী ঠাণ্ডা পানী জাষ্ট ইমেজিন দ্য চিটুৱেশ্যন তাতে আকৌ ওলালেহি মাছৰ ভূত মাছ নাপালে হেনো মানুহকে ধৰি লৈ যায় নহ'লে বোকাত পুৰি থৈ যায় হেনো তললৈ মূৰ কৰি তথাপিতো আমি হাৰ মনত নাই ৰাতি 1:30 বজালৈকে ধৰিলোঁ মাছ আমি ভাত খাই উঠিছোঁ আৰু এতিয়া বাজিলে কেইটা দিলে চব 1:14 দিনত এই তেতিয়াই যে খাইছিলোঁ ভাত আহি পেলাই এতিয়া ৰাতি 1:30 বজাত ভাত খাবলৈ হৈছে আৰু মাছ ধৰিবলৈ আছেই বহুতখিনি যাওঁ এতিয়া আকৌ ভাত খাই আহি মাছটো ধৰি লৈ পেলাই তাৰপিছতহে আজৰি হওঁ এতিয়া আমাৰ বাজিছে 2টা আৰু ফাইনেলি আমাৰ ফাইনেল টাচ দিবলৈ এয়া সাজু হৈছে আৰু লাষ্টৰ পৰা মাছ ধৰিব ইমান ঠাণ্ডা এতিয়া আজি কিমান ডিগ্ৰী চেলচিয়াছ 15 ডিগ্ৰী চেলচিয়াছমান হ'ব নেকি বাহিৰত তেওঁলোকে সুদা গায়ে পানীত নামিবলৈ ওলাইছে
আমাৰ পানীত নামিবলৈ আৰু সাহস নহ'লে 3টা বজাত ইমান ঠাণ্ডাত মানুহজনে বহুত কষ্ট কৰি আমাক মাছকেইটা ধৰি দিলে। এয়া হৈছে আমাৰ 2 বছৰৰ ফল। মেচিনটো বেয়া হোৱাৰ কাৰণে হাতেৰে হেঁচি ফিচাৰীৰ পানী ইমান শুকাব নোৱাৰিলোঁ। তথাপিতো যিমান পাৰিলোঁ আমি মাছখিনি ধৰিবলৈ চেষ্টা কৰিলোঁ। অলপ মাছ থাকি গ'ল বাৰু। মাধুৰ্যৰ ঘৰৰ পৰা অলপ দূৰত পথাৰৰ মাজত আছিলে আমাৰ ফিচাৰীটো। সেইটো কাৰণে ৰাতি আমি মাছখিনি ঘৰলৈ নিয়াত প্ৰব্লেম হ'ল। সেইটো কাৰণে মাছখিনি লৈ পেলাই আমি ফিচাৰীৰ পাৰতে গোটেই ৰাতিটো বহি থাকিলোঁ ৰাতিপুৱালৈকে। লষ্ট হোৱাৰ কাৰণে মনটো অলপ বেয়া লাগিছিলে, যদিও বহুত কথা প্ৰেক্টিকেলি শিকিবলৈ পালোঁ ইয়াৰ পৰা। হয়তো নেক্সট টাইম বেলেগকো ক'ব পাৰিম কি কি ভুল কৰিছিলোঁ আমি, আৰু আমাৰো নেক্সট টাইম ভুল নহ'ব চাগে। গোটেই ৰাতিটো আমি এনেকৈ জুই লগাই কথা পাতি, ভূতৰ কথা পাতি, শিয়ালৰ ভয়ত, বাঘৰ ভয়ত বহি থাকিলোঁ। ৰাতিপুৱালৈ চাৰ্জ শেষ হ'ল মোবাইলৰ, গতিকে ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ ভালকৈ। কিমানখিনি দেখাব পাৰিছোঁ নাজানো, কিন্তু মোৰ এটা বহুত ভাল এক্সপিৰিয়েঞ্চ হ'ল ইয়াৰ পৰা। ফিচাৰী পাৰত থকা প্ৰায় 24 ঘণ্টাই পাৰ হৈ গ'ল এতিয়া। ৰাতিপুৱা মাছখিনি বিকি ঘৰলৈ গ'লোগৈ। এটাই বুজিলোঁ, মাছ খোৱাতকৈ ধৰা সোৱাদটো বেছি। কি হ'ল? ক'ত যা? সেইফালে যা।